কেতিয়াবা কাম কৰিবই ইচ্ছা নাযায় আৰু তেনেকুৱা হ'লে কামবোৰো পাল্লা মাৰি থ'ব মন যায়। তথাপিতো ৰন্ধা বঢ়াটো কৰিবই লাগিব। এয়া কেৰাহী তেল দিছোঁ আৰু আলু ভাজিম আজি, একেবাৰে চিম্পুলকৈ বনাম। আৰু আলু ভাজিলে তলত নালাগিবৰ কাৰণে কেৰাহীটো গৰম কৰি তেলখিনি ভালদৰে গৰম হ'ব দিব লাগে। আৰু মই লগতে নিমখো দি দিছোঁ আৰু অলপমান কালজিৰা, হালধি আৰু কাটি থোৱা আলুখিনি। এনেকৈ কৰিলে কিন্তু একেবাৰেই নালাগে। কিছুমানে কয় নিমখ দিলে লাগে, কিন্তু নহয়, কেৰাহীটো ভালকৈ গৰম হ'ব দি আৰু তেলখিনিও ভালকৈ গৰম হ'ব দিব লাগে। এয়া কি সুন্দৰকৈ আলু ভাজি হৈছে, দেখিছে তলত লগাও নাই। এনেকৈ খাই কিন্তু খুবেই ভাল পাওঁ মই কেতিয়াবা। আৰু এয়া মোৰ আজি ভেজ থালি।